we want to know about Borokharani Bikhoya? I have always been very extrovert. মোৰ কথা সকলোৱে গুটেখিনি জানে তথাপিও মই এতিয়াও এটো নহয় যে মই এক্ট্ৰেছ কাৰণে মই সৰু হৈ থাকিব বিচাৰো কিন্তু I still feel like a child. মই এতিয়াও নিজকে কিবা সৰু ছোৱালী যেন লাগে মোৰ নিজকে ডাঙৰ হ'ব মন নাযায় নিবিচাৰো কাৰণ মই নহয় মই আকৌ কৈছো it's not about age. It's about just a number. Yeah, I know. So, মই তেনেকুৱা এতিয়াও সৰু ছোৱালী নিচিনাকে থাকি ভাল পাওঁ ভাবি ভাল পাওঁ কাৰণ পৃথিৱীখন চাবাচোন সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰ ধুনীয়া হয় It's very innocent and I love that innocence. তাৰোপৰি বৰখাৰণী বিষয়া গুৱাহাটীত জন্ম ছাত্ৰীবাৰী হস্পিটেলত জন্ম তাৰ পিছত মই উজান বজাৰত ডাঙৰ হোৱা উজান বজাৰ ডাঙৰ হোৱাৰ মোৰ সৌভাগ্য যে মই উজান বজাৰ জন্ম হৈ ডাঙৰ হোৱা এই কাৰণে বিকজ উজান বজাৰ হেজ আ মিক্সড কালচাৰ মানে মুছলিম বেংগলী বিহাৰী অসমীয়া লিটাৰেচাৰ সাহিত্যিক সংস্কৃতিবিদ বা এনেকুৱা আৰ্টিষ্ট সকলোৰে সমাগম উজান বজাৰখন গতিকে মই প্ৰতিটো বস্তুৰে অলপ সেই সোৱাদ পাইছো আৰু হয়তো হিয়ে মোক বৰখাৰণী বিষয়া গঢ়ি তুলিছে আজি যি ৰাইজে আদৰিছে বা মৰম কৰিছে সেই গৰাকী বৰখাৰণী বিষয়া প্ৰকৃতাৰ্থত উজান বজাৰে গঢ়ি তুলিছে তাৰ পিছত মাছৰ লগত ডাঙৰ হৈছো যেহেতু আমাৰ ফ্যামিলি বিজনেস ফিশিং আছে এতিয়াও গতিকে হেবিলাক কিছুমান স্মৃতি গুটে সুতালখন মাছেৰে উৰুকা দিনাখন ভৰি পৰে আমাৰ নামত ককাই জেং ৰাখে নহয় বিলত গৰঙা বিলত সৰু আমাৰ নামত জেং ৰাখে গতিকে সেই জেংটো যিখিনি মাছ উঠিব আৰু পইচা পাব উৰুকা দিনা সেই পইচাটো তাৰমানে আমাক দি দিয়ে মোক দাদাক আৰু ভাইটিক অংকুৰ কুমাৰ বিষয়া আৰু কৌশিক কুমাৰ বিষয়া সো হেবিলাক সৰু ইমান থলুৱা মাটিৰ গুণ থকা স্মৃতি আছে নহয় সঁচাকে মই গৌৰৱ কৰোঁ সেইখিনিয়ে মোক এগৰাকী অসমীয়া হিচাপে গঢ়ি তুলিছে উজান বজাৰে মোৰ ফেভাৰিট মাছ কোনটো এনে সুধিছো মাছ খাই ভাল পায় মই obviously ইউডি কি সুধিছা মাছৰ ছোৱালী সুধিছা মাছ খাই ভাল পায় না মাছ খাই ভালটো পাইছিলুৱে এতিয়া মই I eat it because it's healthy. My body needs protein. So fish is the best form of protein. So moi mas khao, khub besi mas khao, chicken khao. So first jetia nijoke silver screen dekhile. Dekha pisot bahile se ulai ahise. He somoy soato kenoko asile? Hosa kotha kone? Ekdom মই একদম বিৰাট ক্ষীণ আছিলো জানা একদম মানে হাৰে সালে লগা ক্ষীণ যৌবনে আমনি কৰে সো যৌবনে আমনি কৰে কিছুমান কস্টিউমটো খুব ভাল আছিল মানে দে ক্লাডেড মি ভেৰি বিউটিফুলি একদম গাউন পিন্ধিছিলো ব্লু কালাৰ এটা আই প্লেড আ খ্ৰীষ্টিয়ান গাৰ্লছ ৰোল তো হেবিলাক সব ঠিকে আছিল কিন্তু এটা গানত ফ্যাশন ডিজাস্টাৰ হৈছিল জানানে মই শৰ্ট স্কাৰ্ট এটা পিন্ধিছিলো এন্ড মাই লিন লেগস হেতু মানে মই আজি বিকজ ইউ সেড দ্যাট দিস ইজ ক্লোজাৰ দেন এভাৰ সো আই এম সেইং দি ট্ৰুথ হেই গানটো তাৰ মানে মই মৰি গলো চাব নোৱাৰো আৰু তাৰ পিছৰে পৰা মানে মই আলু আৰু মাখন পিটিকা খোৱা আৰম্ভ কৰিলো সবকে খুধুটা মানে কি কৰিব লাগে কোনটো গানৰ কথা কয় গানটো না নকও না আমি বিচাৰি লিও পাৰিম না নকও প্লিজ না দেখাবা আমি যেহেতু কো ইটস দিস শো ইজ অল অ্যাবাউট ক্লোজাৰ দেন এভাৰ সো আমি ফুল ট্রাই কৰিম টু গেট দ্যাট সং नहीं আমি সাম আলু মাখন খোৱা আগত হাউ থিন শি ওয়াজ ওকে তাৰপাছত সো হেতু এটা আছিল কিন্তু যেতিয়া অডিয়েন্সৰ পৰা শুনিছিলো যে সেই যে হিৰোইনৰ বান্ধৱী গৰাকী আছিল তেওঁ ভাল অভিনয় কৰিছিল হে বস্তুটো কিবা বেলেগ আছিল জানা ফিলিং দ্যাট ইউ হ্যাভ টাচড দি অডিয়েন্স এনে কৰিছিল পিকনিক যৌবনে আমনি কৰা বস পিকনিক মেট্ৰিক দি উঠিছো পাপাই সিনেমাখন কৰিবলৈ লৈছে মই ওলাই গলো আৰু বান্ধৱী হৈ পেলাই তেতিয়াতো পঢ়ি আছো নহয়